নমস্কাৰ বন্ধুসকল, মই মৃন্ময় শইকীয়া আৰু মোৰ মৃন্ময় শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু মই আজি আছোঁ আমাৰ জামুগুৰিহাটৰ বজাৰৰ যিখন পূজা, এই পূজা মণ্ডপত আছোঁ। আজি মোক ইয়ালৈ গোবিন্দ দাই ইনভাইট কৰিছিলে আৰু ইয়াতে এতিয়া দাদাহঁতে কিতাপ আনিছে, জ্ঞান গংগাৰ কিতাপ আহিছে, বহুত মানে এইখন পঢ়িবলগীয়া কিতাপ। আৰু দাদাহঁতে ইয়াতে আহিছে আৰু এতিয়া ইয়াতে আছে আমাৰ গোবিন্দ দা। পোনপ্ৰথমে গোবিন্দ দাক পূজাৰ শুভেচ্ছা জনালোঁ। আজি গোবিন্দ দাই মোক ইয়াত ইনভাইট কৰিলে পূজাখনলৈ আৰু আজি মই আহিলোঁ। আৰু কি ক'ব গোবিন্দ দা, পূজাৰ বিষয়ে কি ক'ব, কেনেকুৱা লাগিছে অনুভৱটো কওক। ভাল লাগিছে। হয়, 1985 চনত আমাৰ এই দৈনিক বজাৰ পূজাখন আৰম্ভ হৈছিলে। তাৰ আজিলৈকে ধাৰাবাহিকভাৱে চলি আছে। চব তেতিয়া আমি অতি সৰু আছিলোঁ 1985 চনত। আজি 2021 চন পালেহি। যোৱাবাৰ কৰোণা আছিলে যদিও আমি সৰু সুৰাকৈ হ'লেও আনন্দৰ মাজতে পূজাখন পাৰ কৰিছিলে। গতিকে এইবাৰ আমাৰ এই দৈনিক বজাৰ পূজা কমিটিৰ এটা হেৰি আছে, গোটেই জামগুৰি গাঁওঘৰৰ ৰাইজে দৈনিক বজাৰ পূজাত কিবা এটা আধুনিক বস্তু চাব পাৰিব বুলি এটা আশা কৰি চাবলৈ আহে সকলোৱে। গতিকে আমিও আনন্দ পাওঁ। বন্ধুসকল, এতিয়া আমি অলপ ভিতৰলৈ যাম। এতিয়া ইয়াতে ভোগ বিতৰণ হৈ আছে আৰু গোবিন্দ দাই ভিতৰৰ গোটেই পৰিৱেশখিনি দেখুৱাব। আৰু ইয়াতে এতিয়া ধুনীয়া ধুনীয়া ছোৱালী আহিছে, এয়া চাওক, ইয়াত বহুত ধুনীয়া ধুনীয়া। এইফালে আহা, পূজাৰ শুভেচ্ছা থাকিল তোমালৈ। আৰু কি ক'বা? কম আৰু পূজাত আমি ফূৰ্তি কৰোঁ, পুৰা নচা নচি কৰোঁ, তেনেকৈ ভাল লাগিছে। কি ল'লা? পূজাত ড্ৰেছ ল'লোঁ। ঠিক আছে, এতিয়া আমি গোবিন্দ দাই ভোগ বিতৰণ হৈ আছে, তালৈ লৈ যাব আৰু এতিয়া তাৰ গোটেইখিনি দেখুৱাম। তাতে আমাৰ গোটেইখিনি লাগি আছে, মোৰ লগৰ দেৱাশিষ ৰয় আৰু গোটেইখিনি লাগি আছে। আৰু ইয়াতে প্ৰতিমা, মা দুৰ্গাৰ প্ৰতিমা, এইটো আমাৰ দেৱা আৰু দেৱাই পূৰা ইয়াত লাগি আছে। আৰু এইজনে আমাৰ দেও পূজাৰী দুলাল চন্দ্ৰ দেৱ শৰ্মণ ভৰদাস গুপ্ত। হয়, ইয়াৰ আজি পূজা ভাগত মই মূল পুৰোহিত হিচাপে হোম যজ্ঞ আদি কৰি ওম স্বস্তি ন ইন্দ্ৰ বৃদ্ধস্বৰা স্বস্তি ন পুষা বিশ্ববেদা স্বস্তি নস্তাক্ষরিষ্ঠনেবি স্বস্তি ন বৃহস্পতি দধাতু ওম স্বস্তি ওম স্বস্তি ওম স্বস্তি সর্বকল্যাণমস্তু সর্বকল্যাণমস্তু সর্বকল্যাণমস্তু। জয় মা দুর্গা, জয় মা দুর্গা, জয় মা দুর্গা। আপোনালোকে মাৰ চৰণৰ এই স্তৱ পাঠ, কিবা পাঠ কৰিছোঁ, ইয়াৰ যিখিনি মাহাত্য পাঠ কৰা হৈছে, এই সমস্ত মাহাত্য, দেৱী মাহাত্য গোটেই পৃথিৱীতে বিয়পাই দিয়ক। এই যিটো এইটো শ্বেয়াৰ কৰক, লাইক কৰক আৰু ইয়াৰ মাহাত্য, মাৰ মাহাত্য, মাৰ কি হ'ল মানে মাৰ মাহাত্য আদি গোটেই চণ্ডী পাঠ আদি কৰিছে, তাৰ যাতে ফল লভ্যমান কৰি পৃথিৱীক শান্তি বিৰাজ কৰক। লাইক কৰক, শ্বেয়াৰ কৰক, সকলোকে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু বন্ধুসকল, এতিয়া আমাৰ ইয়াতে খোৱা বোৱা চলি আছে, আমাৰ ডেকাহঁত লাগি আছে ইয়াতে। এয়া আমাৰ দেৱাশিষ আছে, দেৱাশিষ পুৰা কামত ব্যস্ত হৈ আছে, পুৰা খিচিৰি দি আছে। হয়, আৰু ইয়াতে বাইদেউ এজনী লগ পাইছোঁ। পূজাৰ শুভেচ্ছা থাকিল আপোনালৈ। ধন্যবাদ। হয়, বন্ধুসকল, এই পূজাখনৰ মূল মানুহজন অংকুৰদাক লগ পালোঁ। অংকুৰদা দোকানত আছিলে, এতিয়া জাষ্ট আহিছে। তাৰপিছত কি ক'ব অংকুৰদা, অসমবাসী ৰাইজক কি ক'ব? ৰাইজক কি ক'ব মানে, এতিয়া পৰিস্থিতি যিটো চলিছে, ক'ভিডৰ যিটো হেৰি চলিছে, চৰকাৰে যিটো নীতি নিয়ম বান্ধি দিছে, সেইমতে পূজাখন থুলমূলকৈ পাতিব লগা হৈছে। তথাপি মানুহৰ ভক্তগণৰ সমাগম হৈছে, ভাল লাগিছে এইটো কথাৰ কাৰণে। বহুত দিনৰ মূৰত মানুহে কিবা উৎসৱ পাৰ্বণ আজিকালি এই দুবছৰত নোহোৱাৰ নিচিনাই হৈ গৈছে। গতিকে পূজা বুলি ক'লে মানুহৰ মনত এটা বেলেগ এটা হেৰি থাকে, কিন্তু ভক্তিভাৱ থাকে, তাৰ লগত কিছু পৰিমাণে হেৰিও থাকে, আনন্দ উল্লাসৰ মানে হেৰি হিচাপে। কিন্তু
সেইটোৱে মানুহৰ সমাগমো হৈছে, ভাল লাগিছে এইটো কাৰণে। এয়া হ'ল আমাৰ বন্ধু, এই ডেকা সেইফালে গৈছে ডেকা। তাৰপিছত এইজন আমাৰ পাল বন্ধু, এতিয়া বৰ্তমান এয়াৰফ'ৰ্চত চাকৰি কৰি আছে। তাৰপিছত এইজন হ'ল ডেকাৰ ভায়েক, তাৰপিছত এইজন হ'ল ডেকা, একদম পিছফালে আছে। তাৰপিছত এই ভাল লাগে এনেকৈ পূজাৰ সময়ত বন্ধুৰ লগত ফূৰ্তি কৰি ভাল লাগে। পাদে মানে নামটো ওলাই গৈছে আৰু তাৰ নাম আচলতে দেৱাশীষ হয়, আৰু সি এতিয়া পূৰা কাম কৰি আছে, পূৰা পাৰ্টি বহি আছে। তাৰপৰা হেপী পূজা। তাৰপৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কোৱা আছে। তাৰপৰা এইজন আকাশ পাল, আজিলৈকে গুটুৰ মুটুৰে হৈ থাকিল গোটেইটো। তাৰপিছত এই আৰু পূজাৰ দিনখিনি তেনেকেই মানে আমি এনজয় কৰোঁ, তেনেকেই ভাল লাগে। গোপাল দা পূৰা লাগি আছে, আৰু গোপাল দা হেপী পূজা। তাৰপিছত এতিয়া আমি ভোগ খাবলৈ যাওঁ, এতিয়া ভোগখিনি খাই লওঁ। তাৰপিছত ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু বন্ধুসকল, আপোনালোকক দিনৰ পূজা যিখন ব্যৱসায় পূজা সেইখিনি গোটেইখিনি আপোনালোকক দেখুৱালোঁ। এতিয়া সন্ধিয়া হ'ল, আৰু সন্ধিয়াৰ জামুগুৰি পূজাকেইখন মই আপোনালোকক দেখুৱাম, আৰু আৰতি চাবলৈও যাম আমি, আৰতিও আপোনালোকক দেখুৱাম। ঠিক আছে, ব'লক আমি গৈ থাকোঁ। বন্ধুসকল, এতিয়া সন্ধিয়া হৈ গ'ল, এতিয়া সন্ধিয়াৰ আৰতি দেখুৱাম এতিয়া আপোনালোকক, আৰু এতিয়া আপোনালোকে আৰতি উপভোগ কৰক। আৰু বন্ধুসকল, জামুগুৰি পূজাত মানুহ চাওক, একদম চবফালে মানুহেই মানুহ। এইবিলাক দেখিছে, পূৰা মানুহ, একদম পূৰা যাবলৈ মানে সুৰুঙা নাই আৰু। আৰু এইটো আমাৰ জামুগুৰি ঐতিহাসিক এক্স গেং, এইটো ঐতিহাসিক এক্স গেং আমাৰ এইটো। আৰু বন্ধুসকল, এইটো আছিল আজি নৱমীৰ এটা সৰু ভিডিঅ'। এই পূজাখন মই আপোনালোকক দেখুৱালোঁ, যিমানখিনি পাৰিলোঁ দেখুৱালোঁ। আৰু ভিডিঅ'টো কৰাত মোক জুবিন দাই বহুতখিনি মোক হেল্প কৰিলে। আৰু এই পূজাস্থলীৰ পৰাই আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। পূজা বুলি ছাবস্ক্ৰাইবটো কৰিব। ঠিক আছে, আজিলৈ বিদায়।